অসমীয়াৰ হেঁপাহৰ মাঘ বিহুৰ আজি উৰুকা। উৰুকাৰ পুৱাই সমগ্ৰ ৰাজ্যতে উখল মাখল পৰিৱেশ। ঘৰৰ গৃহস্থই যদি মাছৰ বাবে নৈ বিল জলাশয় আৰু বজাৰলৈ গৈছে, তাৰ পৰিৱৰ্তে মহিলাসকলে পিঠা পনা বনাই উৰুকাৰ আয়োজন চলাইছে। এনেদৰে উৰুকাৰ পুৱা পিঠা পনা বনোৱাত ব্যস্ত হ'ল বটদ্ৰৱাৰ জাজৰি বগৰীগুৰি গাঁৱৰ মহিলাসকল। পৰম্পৰা ৰক্ষা কৰি বগৰীগুৰি গাঁৱৰ মহিলাসকল সমবেত হৈ পিঠা লাড়ু প্ৰস্তুত কৰি আনন্দৰে উৰুকাৰ পুৱাটি জীপাল কৰি তোলে। তিল পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ুকে ধৰি বিভিন্ন বিহুৰ সামগ্ৰী সাজু কৰিছে মহিলাসকলে। ব্যস্ততাৰ মাজতে বিহু মাৰি আনন্দ উল্লাসত মতলীয়া হৈছে সকলোৱে। গাঁৱৰ বোৱাৰীসকলে একেলগে হাঁহি ফূৰ্তিৰে ঢেঁকীৰ চেৱে চেৱে বিহু গাই কঁকাল ভাঙি নাচিছে। জাজৰি বগৰীগুৰি ৰাইজে অসমবাসীলৈ নতুন বছৰ শুভেচ্ছা যাচিলোঁ আৰু আমি ইয়াতে উৰুকা নিশা সকলোৱে মিলি জুলি ৰাতিলৈ আমি এসাঁজৰ ভোজ খাম আৰু ইয়াতে বিহু পিঠা লাড়ু দি জা জলপান কৰি উৰুকা নিশা আমি ভোজ খাম আৰু ভোজ খাই আমি বিহুৰ দিনা প্ৰসাদ দি ডাঙৰক আমি সেৱা যাচি বিহু উপলক্ষে আমি ল'ৰা ছোৱালীক কানি কাপোৰ দি বিহুটো আমি সেইদৰে পালন কৰোঁ আৰু অসমবাসী ৰাইজলৈ আমি বিহু উপলক্ষে শুভেচ্ছা যাচিলোঁ। এইদৰে মিলিজুলি পিঠা বনাওঁ, ঢেঁকীত পিঠাগুড়ি খুন্দো, লাড়ু বনাওঁ। এইদৰে আমি কৰি মেলি দিনটো কটাই ৰাতিলৈ আকৌ সকলোৱে আমি মিলিজুলি ভোজ ভাত খাই শেষ কৰোঁ উৰুকা নিশাটো। আজি মাঘ বিহুৰ উৰুকা সমগ্ৰ অসমতে আজি উলহ মালহেৰে আমাৰ বাপতি সাহোন ভোগালী বিহুৰ উৰুকাৰ আয়োজন কৰিছে। আমিও পৰম্পৰাগতভাৱে বছৰ বছৰ ধৰি আমাৰ স্থানীয় নগাঁও দক্ষিণ জাজৰিৰ যুৱকখিনি লগ হৈ আমি এনেকৈ এই পথাৰতে আমি ভেলাঘৰ নিৰ্মাণ কৰি আহিছোঁ। এইবাৰো আমি এটা মাছৰ আকৃতিত ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ। প্ৰায় 6 দিনমানত আমাৰ এইটো তৈয়াৰী হৈ উঠিছে, সম্পূৰ্ণ তৈয়াৰী হৈ অৱশ্যে সময় কমিল আৰু অলপ সময় পোৱা আৰু অলপ ভাল হ'লহেঁতেন। আজি গধূলিলৈকে ইয়াতে আপোনাৰ আমাৰ গোটেই ল'ৰালৰিখিনি লগ লাগি এটি প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ আৰু এনেকৈয়ে 2-3 দিন আমাৰ ৰহা 2 মাঘৰ দিনা আমি ইয়াত স্থানীয়ভাৱে প্ৰায়খিনি ৰাইজ লগ লাগি ইয়াতে এটা প্ৰীতি ভোজ আকৌ খাম। তাৰপিছতে আমি ভেলাঘৰটো জ্বলাই দিম। এনেকৈ আমি ভোগালীক ৰাখিবলৈ প্ৰয়াস কৰি আহিছোঁ আৰু পুনৰবাৰ মই সমগ্ৰ অসমবাসীক আপোনালোকৰ জৰিয়তে ভোগৰ বিহু ভোগালীৰ ওলগ যাচিলোঁ।